আমি ইণ্ডিয়ান মিউজিয়ামৰ পৰা ওলালোঁ আৰু এতিয়া যাম আমি ডাইৰেক্ট ইডেন গাৰ্ডেন আৰু মজা নে ইডেন গাৰ্ডেনটো চাই আহোঁ আৰু ভিডিঅ'টো লাষ্টলৈকে চাই থাকোঁ। এইখন জাগাখন যে দেখিছে এই জাগাখিনিৰ নাম হ'ল ধৰ্মতলা আৰু ইয়াৰ পৰা আমি যাব লাগিব লেফ্ট সাইডে আৰু লেফ্ট সাইডে গ'লে আমি পাই যাম ইডেন গাৰ্ডেন। তো আমি বৰক চাওঁগৈ ইডেন গাৰ্ডেন। ৰাস্তাখন পাৰ হোৱাৰ লগে লগে আপোনালোকে একফালে দেখা পাব ধৰ্মতলা যোৱাৰ বাছ ষ্টেণ্ড আৰু একফালে ইডেন গাৰ্ডেন যোৱাৰ ৰাস্তা। বলক জলদি আমি যাওঁ ইডেন গাৰ্ডেন। তো আমি এনেকৈ আহি পাম আৰু ইডেন গাৰ্ডেন। আপোনালোকক দেখাই আছোঁ ইডেন গাৰ্ডেনৰ যোনটো লাইটৰ পোষ্ট আছে লাইটবোৰ জ্বলাই থৈছে বিৰাট ভাল লাগিছে দূৰৰ পৰা দেখা পাই। বিশ্বৰ ভিতৰত সোমাব দিলে এই দিন মানে খেল ডাইৰেক্ট IPL চাবহে সোমাইছিলোঁ, বাকী এনেকৈ কেতিয়াও সোমাই পোৱা নাই। কলকাতাত ঘূৰিলে ভাগৰ লাগে বাৰু। আৰু আমি খোজকাঢ়ি আহিছোঁ ইণ্ডিয়ান মিউজিয়ামৰ পৰা ইডেন গাৰ্ডেন 2 কিলোমিটাৰ। তো আমি অলপ খোজকাঢ়ি আজি ঘূৰিলোঁ হয় নে, ফ্ৰীটো হৈ গ'ল আৰু ভালো লাগিল। বেকাৰ আৰু 250 টকা ভাড়া দি লাভ নাই ন, উঠিলেই 150 টকা, তলত 150 টকা, ওপৰত 250, 300, 350 যি লয় আৰু। আমি আহি পালোঁ ইডেন গাৰ্ডেনৰ ওচৰত। দেখিছে ইডেন গাৰ্ডেনৰ এইটো লাইটৰ পোষ্ট দেখিছে আৰু ইয়াতে এটা চাৰ্কল আছে আৰু পিছফালে চাওক ভাই কি মজা, পুৰা এটা হাত এনেকৈ আছে, তাৰে তলত পানী, তাৰে ভিতৰত পানী পৰি আছে। যিয়ে নহওক জাগাখিনি কেনেকুৱা লাগিছে বিশ্ব মজা ন। ইডেন গাৰ্ডেন যাব লাগে। আৰু আমাৰ নেতাজী সুভাষ চন্দ্ৰ বসুৰ ষ্টেচু বুলি কয় নেকি ন, ষ্টেচু। আৰু চাওক এইটো হ'ল ইডেন গাৰ্ডেন। আৰু এই চাওক লাইট জ্বলাইছে। ভিতৰলৈ চাওক সোমাব পাৰোঁনে নাই। ইয়াত 3জন আগত গুচি গ'ল, মই পিছতে আছোঁ। ভিডিঅ' বনাই গৈ থাকিব লাগে ন। তো লগত আৰু কেমেৰাও আছে, সেইটো চাই লওক। গৈ চাওঁ, ভিতৰত সোমাব পাৰিলে তো মজাই বেলেগ। আপোনালোকক দেখায়ো ভাল লাগিব, মোৰো ভাল লাগিব। তো এনেকৈ আহি আমি পাই গ'লোঁ ইডেন গাৰ্ডেন। সেইটো দেখিছে লাইটৰ পোষ্ট, বহুত মজা। একবাৰ ভিতৰতে সোমাবলৈ চেষ্টা কৰোঁ। টিকেট কাটিম, খেল চলি আছে বোলে, কিহৰ খেল চলি আছে চাওঁগৈ। আহি পালোঁ ইডেন গাৰ্ডেন। দেখিছে পিছফালে আছে। দুৰ্ভাগ্য আজিও ভিতৰত সোমাব নিদিয়ে বা এলাও নাই কৰি থাকে। যিয়ে নহওক ইমান দূৰ খোজকাঢ়ি আহি সঁচাকৈ কৈছোঁ বহুত বেয়া লাগি গ'ল। আৰু কোনো দিন নাহোঁ কলকাতা আহিলে ইডেন গাৰ্ডেন। ডাইৰেক্ট খেলাৰ সময়ত আহিম, টিকেট কাটি আহিম ভিতৰত যাম। আৰু সঁচা কথা কৈছোঁ ৰিয়েলত একদম। আৰু কোনো দিন নাহোঁ কলকাতা অহাৰ পিছত ইডেন গাৰ্ডেন চাবই নাহোঁ আৰু। আমি যে কাণত ধৰি গ'লোঁ, কাৰণ মনটো কেনেকুৱা লাগিছে কোৱা এবাৰ। বহুত বেয়া লাগে, পাগলা কৰি দিছে ভাই। ইমান কষ্ট কৰি আহিলোঁ পাগলা হৈ গ'লো দেই পাগলা। এইখিনিয়ে আছিল ইডেন গাৰ্ডেনৰ ভিডিঅ'। আৰু হ'ব, বাই বাই।